আওপকীয়াকৈ কি কৰিব বিচাৰিছে আমাৰ যোনটো অসমীয়া ভাষা সেই ভাষাৰ জলন্ধৰি বনাব বিচাৰিছে গতিকে আৰু সেইটো কেতিয়াও প্ৰদৰ্শন ছাত্ৰ সন্থাই এনেধৰণৰ সিদ্ধান্ত কেতিয়াও মানি নলয় আৰু ল'বও নোৱাৰে চাইবলৈকে আছামিজ মিডিয়াম পঢ়িব হঠাৎকৈ ইংলিছ মিডিয়াম সেই ছাত্ৰজনে কেনেকৈ সেইটো ওলাব পাৰিব তাৰ কাৰণে কি হৈছে আমাৰ শিক্ষা বিভাগটো বা আমাৰ যোনজন ছাত্ৰজনৰ সেই জীৱনৰ ওপৰত বেয়া প্ৰভাৱ পৰিছে পাৰিব নেকি হঠাৎ কেতিয়াও নোৱাৰে যে চৰকাৰে সেইখিনি কথা ভাবি চিন্তি চাব লাগে 5ৰ পৰাই হওক বা 4ৰ পৰাই নহওক আছামিজ মিডিয়াম বা আছামিজ মিডিয়ামে অসমীয়া যোনটো মিডিয়াম অসমীয়া মিডিয়ামে থাকিব লাগিব তাত হঠাৎ দুটা ছাবজেক্ট ইংলিছ আৰু ছায়েন্স আৰু মেথছ আকৌ ইংলিছ মিডিয়াম কৰি দিব সেইটো আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ সদৌ ছাত্ৰ সন্থা জিন্দাবাদ 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 সদৌ ছাত্ৰ সন্থা জিন্দাবাদ 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 জয় অসম চৰকাৰ go back শিক্ষামন্ত্ৰী go back মাতৃভাষা মাধ্যম বিৰোধী সিদ্ধান্ত বাতিল কৰক মাতৃভাষা মাধ্যম বিৰোধী সিদ্ধান্ত বাতিল কৰক সদৌ ছাত্ৰ সন্থা জিন্দাবাদ সদৌ ছাত্ৰ সন্থা জিন্দাবাদ জয় ৰূপহী অঞ্চল ছাত্ৰ সন্থা জিন্দাবাদ ৰূপহী অঞ্চল ছাত্ৰ ছাত্ৰৰ লগত হেতালি খেলা বন্ধ কৰক জয় জলেও না पेट्रोल को तनिया तो जला दी तो মাতৃভাষা মাধ্যম বিৰোধী সিদ্ধান্ত বাতিল কৰক এই সিদ্ধান্ত বাতিল কৰিব লাগিব পৰা বিজ্ঞান আৰু গণিত বিভাগ কি কৰিছে ইংলিছ কৰিব বিচাৰিছে মানে ইংৰাজী মাধ্যমত পাঠ্যক্ৰমটো কৰাব বিচাৰিছে তাৰ কাৰণে কি হৈছে আজি এজন ছাত্ৰই ক্লাছ 5লৈকে যেতিয়া অসমীয়া পঢ়ি যাব হঠাৎ কোনোবা এটা ছাবজেক্ট মেথছ আৰু ছায়েন্সটো ইংলিছ মিডিয়াম কৰি দিব সেই ছাত্ৰজনে সেই কভাৰ কৰিব পাৰিব জানো চৰকাৰে কি কৰিছে চৰকাৰে আওপকীয়াকৈ কি কৰিব বিচাৰিছে আমাৰ যোনটো অসমীয়া ভাষা সেই ভাষাৰ জলন্ধৰি বনাব বিচাৰিছে গতিকে আৰু সেইটো কেতিয়াও প্ৰদৰ্শন ছাত্ৰ সন্থাই এনেধৰণৰ সিদ্ধান্ত কেতিয়াও মানি নলয় আৰু ল'বও নোৱাৰে ছাত্ৰজনে যোনজন ছাত্ৰই ক্লাছ 5লৈকে আছামিজ মিডিয়াম পঢ়িব হঠাৎকৈ ইংলিছ মিডিয়াম সেই ছাত্ৰজনে কেনেকৈ সেইটো ওলাব পাৰিব তাৰ কাৰণে কি হৈছে আমাৰ শিক্ষা বিভাগটো বা আমাৰ যোনজন ছাত্ৰজনৰ সেই জীৱনৰ ওপৰত বেয়া প্ৰভাৱ পৰিছে পাৰিব নেকি হঠাৎ কেতিয়াও নোৱাৰে যে চৰকাৰে সেইখিনি কথা ভাবি চিন্তি চাব লাগে ভাবি চিন্তি চাই সঠিক সিদ্ধান্ত ল'ব লাগে যাতে যিখিনি কৰিব লাগে সেইখিনি কৰিব লগাখিনি কৰক কিন্তু এনেকুৱা অনাহকত কিছুমান আমাৰ ভাষাৰ ওপৰত প্ৰভাৱ পেলোৱা বা আমাৰ ভাষাক নাইকিয়া কৰিব বিচৰা যি তেওঁলোকৰ কুটিল ষড়যন্ত্ৰ এক প্ৰকাৰ এইটো ষড়যন্ত্ৰই আমিতো সেই সিদ্ধান্ত কেতিয়াও মানি ল'ব নোৱাৰোঁ গতিকে আগৰ যেনেদৰে পাঠ্যক্ৰম চলি গৈছে ক্লাছ 5ৰ পৰাই হওক বা 4ৰ পৰাই নহওক আছামিজ মিডিয়াম বা আছামিজ মিডিয়ামে অসমীয়া যোনটো মিডিয়াম অসমীয়া মিডিয়ামে থাকিব লাগিব তাত হঠাৎ দুটা ছাবজেক্ট ইংলিছ আৰু ছায়েন্স আৰু মেথছ আকৌ ইংলিছ মিডিয়াম কৰি দিব সেইটো আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ আৰু সেইটো সদৌ ছাত্ৰ সন্থাই কেতিয়াও মানি নলয় আৰু তাৰ এগেইনষ্টত তাৰ বিৰুদ্ধে সদায় সদৌ ছাত্ৰ সন্থাই প্ৰতিবাদ কৰি আহিছে প্ৰতিবাদ কৰি যাব গতিকে আমাৰ যেতিয়ালৈকে অসম চৰকাৰে এই সিদ্ধান্ত বাতিল নকৰে আজি আমাৰ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে যি ইয়াত আমাৰ প্ৰতিলিপি দাহ কাৰ্যসূচী হৈছে আমাৰ অসমৰ প্ৰত্যেকখন আঞ্চলিক ছাত্ৰ সন্থাই এই কাৰ্যসূচী হাতত লৈছে অনাগত দিনসমূহত যদি কোনো ধৰণৰ সঠিক সিদ্ধান্ত নলয় বা এই সিদ্ধান্ত বাতিল নকৰে আমি ইয়াতকৈ গণতান্ত্ৰিক পদ্ধতিৰে আৰু এক ডাঙৰ কাৰ্যসূচী আমি হাতত ল'বলৈ
বাধ্য হ'ব। যিটো আইন এতিয়া চৰকাৰে আনিছে